নমস্কাৰ, মই নয়ন কাঠি আজি আপোনালোকক আমাৰ এই অনুষ্ঠানটিতে স্বাগতম জনাইছোঁ। আচলতে আমি যিখন ঠাইত বাস কৰোঁ সেই ঠাইখনৰ বিষয়ে জনাটো খুবেই জৰুৰী আৰু হয়তো সকলোখিনি জনাটো সম্ভৱ নহয়, কিন্তু আমি যিমান পাৰোঁ সেয়া জানিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু সেইবাবে আজি আমি লৈ আহিছোঁ আপোনালোকক গোলাঘাটৰ মাজমজিয়াতে অৱস্থিত এটা মিউজিয়াম। আৰু হয়তো বহুতে শুনিছে এই মিউজিয়ামটোৰ বিষয়ে, আৰু সেই মিউজিয়ামটোৰ বিষয়ে আমি ভালদৰে জানিবলৈ আহিছোঁ আজি খুৰাৰ ওচৰলৈ। খুৰা, আপোনাৰ নামটো জনাইছে? নমস্কাৰ, মোৰ নাম শ্ৰী জিতু তামুলী। খুৰা 1996 চনৰ পৰা এই মিউজিয়ামটোৰ লগত জড়িত হৈ আছে, আৰু হয়তো আমিও নাজানো বৰ বিশেষ এই মিউজিয়ামটোৰ বিষয়ে, আৰু খুৰাই আমাক জনাব। আমি এই মিউজিয়ামটোৰ বিষয়ে খুৰাৰ পৰা জানিম। খুৰা, প্ৰথমে আপুনি এই মিউজিয়ামটো কেতিয়া স্থাপন হৈছিল? এইটো তোমাৰ 1996 চনতে তেওঁ আপুনি তেতিয়াৰ পৰাই আছোঁ মিউজিয়ামটো পুৰা কমপ্লিট কৰিছে। কমপ্লিট কৰি পেলাই তেওঁ মানে ৰাইজৰ কাৰণে মুকলি কৰিছিল। আৰু এই মিউজিয়ামটো নেচাৰেল হিষ্টৰী মিউজিয়াম, আৰু তেখেতে বহুত দেশ বিদেশৰ কিছু ফটো কালেক্ট কৰি থৈ গৈছে, আৰু কিছু ফটো তেখেতৰ নিজৰ আৰ্ট আছে। আৰু দল কালেক্ট কৰিছে, সৰু সৰু শ্ব'পিচ কালেক্ট কৰিছে। এই মিউজিয়ামটোৰ কাৰণে তেখেতে বহুতখিনি কৰি থৈ গৈছে। আৰু বিশেষতঃ আমাৰ অসমৰ কাৰণে, অসমৰ আহিবলগীয়া জন্মৰ কাৰণে এইটো বহুত ভাল বস্তু তেওঁ বনাই থৈ গৈছে। স্কুলীয়া ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীবিলাক আহিব লাগে, চাব লাগে। মিউজিয়ামটো চালে ইয়াৰ পৰা বহুতখিনি জ্ঞান হ'ব। আৰু এজন মানুহে যিমানখিনি বস্তু সংগ্ৰহ কৰি থৈ গৈছে, আমি হয়তো তেনেকুৱা জীৱনত কৰিব নোৱাৰিবও পাৰোঁ হিচাপে। সেইকাৰণে চালে ইয়াৰ পৰা বহুতখিনি জ্ঞান পাব। আৰু এই মিউজিয়ামটোৰ লগত জড়িত বেলেগ কিবা হিষ্ট্ৰী আছে নেকি? মিউজিয়ামটোৰ লগত জড়িত বেলেগ হিষ্ট্ৰী, তেখেত প্ৰকৃততে প্ৰকৃতিপ্ৰেমী আছিল। পদ্মশ্ৰী ডক্টৰ ৰবীন্দ্ৰ নাথজী তেখেত প্ৰকৃতিপ্ৰেমী আছিল। তেওঁ আচলতে গোটেই লাইফটো প্ৰকৃতিৰ লগতেই কটা। আৰু তেওঁ প্ৰথম ডকুমেণ্টাৰী বনাইছে তেওঁ কাজিৰঙাৰ ওপৰত। কাজিৰঙাৰ ওপৰত বনাই পেলাই তেওঁ বাৰ্লিন টেলিভিশ্যনত দেখায় ডকুমেণ্টাৰীখন। দেখুৱাৰ পাছত ৱৰ্ল্ডে চালে, চোৱাৰ পাছত গম পালে যে অসমত এনেকুৱা এখন অভয়াৰণ্য আছে। তাৰপিছত তেওঁ মুঠতে 32খন চিনেমা বনাইছে। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আগৰ কথা 32খন চিনেমা বনাইছে। তেওঁ কাজিৰঙাৰ ওপৰত বনাইছে, ফুলৰ ওপৰত বনাইছে, মাছৰ ওপৰত বনাইছে, মানে ভালেমান মুঠতে 32খন ডকুমেণ্টাৰী তেওঁ বনাই থৈ গৈছিল। আৰু এই মিউজিয়ামটো আগতে এখন আংকল ৰবিন্স চাইল্ড পাৰ্ক আছিলে নেকি? নহয়, আংকুল নেচাৰেল হিষ্টৰী মিউজিয়াম। ৰবিন্স আংকুল নেচাৰেল হিষ্টৰী মিউজিয়াম আছিলে। চিলড্ৰেনৰ কাৰণে বনাইছিলে? চিলড্ৰেনৰ কাৰণে বনাইছিলে তেওঁ। নেচাৰেল হিষ্টৰী চিলড্ৰেন মিউজিয়ামে বনাইছিলে তেওঁ এইটো। কিন্তু ইয়াত সকলোৱে চাব পাৰে। তেওঁ কিছুমান ফটোগ্ৰাফী আৰ্ট কৰি থৈছিল। আৰু এখন তেওঁ ফটো তুলিছিলে, তোমাৰ ইগলে মানে চিগালৰ পোৱালি এটা খাইছে, এটেক কৰিছে। তেওঁ সেই ফটোখন বৰফৰ মাজত তুলিছিল। তেওঁ 8 ঘণ্টা সময় ৱেইট কৰিছিলে সেই ফটোখন ল'বৰ কাৰণে। 8 ঘণ্টা সময় ৱেইট কৰি পেলাই তেওঁ 9খন ফটো ল'লে। লৈ পেলাই কি কৰিলে, তেওঁ গোটেই ফটোখিনি তেওঁ ডেনমাৰ্কৰ ৰজাক দিলে। তাৰপৰা ডেনমাৰ্কৰ ৰজাই 9খনৰ ভিতৰত এখন ফটো তেওঁ চিলেক্ট কৰি পেলাই প্ৰাইজ হিচাপে প্ৰদান কৰিলে। সেইখন তেওঁ ফেমাছ ফটো। আৰু আপুনি জনাওক যে আমাৰ গোলাঘাটৰ, অকল গোলাঘাটৰ বুলিয়ে নহয়, নহয় এইটো অসমৰ আছিলে আৰু কিন্তু গোলাঘাটত তেওঁ এইটো কৰি থৈ গ'ল। গোলাঘাটৰ অকল গোলাঘাটৰ ৰাইজৰ বুলি নহয়, অসমৰ কাৰণে তেওঁ এইটো এটা ভাল বস্তু বনাই থৈ গৈছে। মানে আহিব লাগে, মিউজিয়ামটো চাব লাগে, চালে তাৰ পৰা বহুতখিনি জ্ঞান হ'ব। কেনেকুৱা ধৰণৰ মিউজিয়ামটোত কি ধৰণৰ বস্তু সংগ্ৰহ কৰি থোৱা আছে? তেওঁ সংগ্ৰহ কৰিছে যে এইখন ফটো এখনৰ কথা ক'লোঁ। তাৰপিছত তোমাৰ গড়ৰ লগত তেওঁ নিজে ফটো তুলিছে। আৰু এখন ইজিপ্তৰ ফটো আছে, তেওঁ নিজে আৰ্ট কৰিছে। ইজিপ্তৰ মানুহবিলাকে ভগৱান কেনেকৈ মানে বা কেনেকৈ চিন্তা কৰে তাৰ ওপৰত এখন আৰ্ট কৰিছে। আৰু বহুতখিনি আৰ্ট আছে, তেখেতৰ পেইণ্টিং আছে, নিজে আৰ্ট কৰিছে। আৰু সৰু সৰু বহুত সামান্য বস্তু তেওঁ কালেক্ট কৰি ৰাইজৰ কাৰণে থৈ গৈছে চাবৰ কাৰণে। আৰু বিভিন্ন দেশৰ কালেকশ্যন আছে তেওঁ। বিভিন্ন দেশৰ কালেকশ্যন আছে। পুতলা দেখিছিলোঁ। পুতলা আছে তোমাৰ ৱৰ্ল্ড কালেকশ্যন, দলখিনি তোমাৰ ৱৰ্ল্ড কালেকশ্যন। তাৰপৰা আহোমৰ যুগৰ কইন্স কালেকশ্যন আছে। আৰু তেওঁ পদ্মশ্ৰী পাইছিলে 1971ত। তেতিয়া ৰাষ্ট্ৰপতি আছিলে তোমাৰ ভিডিগিৰি। আৰু তোমাৰ বহুত ধৰণৰ বিভিন্ন দেশৰ মানে কালেকশ্যন আছে তেওঁ, বিভিন্ন দেশৰ। আৰু
ইয়াত আমাৰ স্কুলত পঢ়ি থকা কলেজত পঢ়ি থকা ষ্টুডেণ্ট প্ৰায় আহে ইয়াতে আহে কিন্তু যিমান আহিব লাগে সিমান নাহে কম বহুত কম কিন্তু আহিব লাগে প্ৰকৃততে আমাৰ স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক আহিলে চালে ইয়াৰ পৰা বহুতখিনি জ্ঞান হ'ব ইয়ালৈ নাহে কিন্তু ওচৰতে যিখন যমুনা পাৰ্ক আছে তাত যায় কিন্তু ইয়াত খুব কম হয় মানুহ মানে তালৈ আহিলে ইয়াতো সোমাই যাব পাৰে আৰু স্কুলৰ কাৰণে আমি কিবা এটা এণ্ট্ৰি ফিজ লওঁ আৰু ধৰক ডিছকাউণ্টাৰ দিওঁ আমি গ্ৰুপ হিচাপে আহিলে আৰু এনেই জেনেৰেল আহিলেও আমি কিবা এটা হেৰি লওঁ আৰু কিবা এটা মেইনটেনেঞ্চৰ কাৰণে আৰু কিবা এটা খৰচ লওঁ হয়তো ইয়ালৈ ষ্টুডেণ্টে আহিলে যিটো বিভাগৰে ষ্টুডেণ্ট নহওক তেওঁ বহুত শিকিব পাৰে যি বিভাগৰ ষ্টুডেণ্ট আহক আহিলে বহুতখিনি কথা জানিব পাৰিব বহুত শিকিব পাৰিব আমি এইটোৱে চিন্তা কৰিব লাগিব এজন মানুহে মিউজিয়ামটো চালে গম পাব যিমানখিনি বস্তু সংগ্ৰহ কৰি থৈ গৈছে আমি ভাবিব লাগিব ইমানখিনি বস্তু এজন মানুহে কেনেকৈ সংগ্ৰহ কৰে তেওঁ সামান্য সৰু সৰু বস্তু মানে সংগ্ৰহ কৰি থৈ গৈছে তেওঁ এনেকুৱা বস্তুবিলাক এতিয়া মানে আমাৰ মাজত থৈ গৈছে আমি পালে সাধাৰণতে আমি সাঁচি নথওঁ সেইবিলাক বস্তু আমি অভিনয় হিচাপে অলপ চাইডত পেলাই থৈ দিওঁ কিন্তু তেওঁ সেইটো নকৰে তেওঁ সাধাৰণ বস্তু এটা তেওঁ এনেকুৱা প্লেনত গ'লে চকলেট খাবলৈ দিয়ে এনেকুৱা টেমা সেই চকলেট খোৱা টেমাটো তেওঁ সামৰি থৈ দিয়ে সেইটো সময়ত মানে কামত আহি যায় আৰু তেওঁ আমাক কৈছিল মানে মিউজিয়ামটোৰ কাৰণে তেওঁ বহুত আশা আছিলে আৰু বহুত কষ্ট কৰি থৈ গৈছে মিউজিয়ামটো আৰু আমাক তেওঁ কৈছিলে যে তহঁতি চাবি মিউজিয়ামটো মোৰ মিউজিয়ামটো বচাই ৰাখিবি বুজিছেনে আৰু মিউজিয়ামটো কিমান বছৰ হ'ল মিউজিয়ামটো তাৰমানে 1996ত তেওঁ টাছ গঠন কৰিছে টাছ গঠন কৰি পেলাই মিউজিয়ামটো তেওঁ টাছক হেণ্ড অভাৰ কৰিছে তেওঁ তাৰ আগৰ পৰাই কালেকশ্যন কৰিছিলে বস্তুখিনি তাৰমানে 1996ত মিউজিয়ামটো পূৰা কমপ্লিট কৰিছে ডক্টৰ বেনাৰ্জী এতিয়া মিউজিয়ামটোৰ কথা এক্সট্ৰাকৈ ৰাখি ৰবীন বেনাৰ্জীৰ বিষয়ে অলপ ক'ব তেওঁ প্ৰকৃততে প্ৰকৃতিপ্ৰেমী আছিলে তেওঁ প্ৰথম আছিলে তোমাৰ ব্ৰিটিছ নেভি তেওঁ চিফ মেডিকেল অফিচাৰ আছিলে টি গাৰ্ডেনৰ তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ মানে নেভিত থাকিবলৈ বৰ মন নকৰা হ'ল তেওঁ এজন লণ্ডনত বন্ধু আছিল সেই বন্ধুৰ ওচৰত পালে তেওঁ এই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বন্ধুৰ ওচৰত পালত বন্ধুক ক'লে বন্ধু এনেকুৱা ধৰণৰ কথা তেতিয়া বন্ধুৱে ক'লে তুমি এটা কাম কৰা তুমি অসমলৈ যোৱা অসমত আমুক জেগাত মোৰ ল'ৰাই এই চিফ মেডিকেল অফিচৰ পোষ্টত চাকৰি কৰি আছে তুমি তাত 3 মাহ চাকৰি কৰা তাৰপিছত ডক্টৰ বেনাৰ্জীয়ে সেইমতে আহিলে তোমাৰ অসমলৈ আহি পেলাই তেওঁ ডিব্ৰুগড় চাবুৱাত এই চিফ মেডিকেল অফিচৰ পোষ্টত চাকৰিত জইন কৰিলে টি গাৰ্ডেনত জইন কৰি তেওঁ থাকি পেলাই তেওঁ কাজিৰঙাখন বহুত ভাল দেখি পেলাই তেওঁ অথচ 3 মাহ হ'লে তাৰপিছত তেওঁ বৰ এটা যাবলৈ মন কৰা নাই তাৰপিছত অলৰেডি 3 মাহৰ মূৰত লণ্ডনৰ পৰা বন্ধুৱে ফোন কৰিলে ৰবীন তুমি আৰু তাতে থাকা মোৰ ল'ৰা নাযায় তাৰপিছত অলৰেডি ডক্টৰ বেনাৰ্জীয়ে ভালেই পালে আৰু থাকিয়ে গ'ল আৰু তাৰপিছত তেওঁ বোকাখাত ডিব্ৰুগড় চাবুৱাত থাকিলে তাৰপৰা তেওঁ ট্ৰেন্সফাৰ কৰিলে তোমাৰ বোকাখাত নাহৰজানত ট্ৰেন্সফাৰ কৰিলে নাহৰজানত অলপ দিন থাকিলে নাহৰজানত তেওঁ এটা সৰু সুৰা চিলড্ৰেন জু আছিল তাত তেওঁ অজগৰ সাপ নাহৰ ফুটুকী বাঘ হৰিণা পহু এনেকৈ সৰু সুৰা এটা চিলড্ৰেন জু বনাইছিলে আৰু এটা সিদিনাখন আপুনি কাহিনী এটা কৈছিলে অজগৰ তাৰপিছত কি হ'ল সৰু সুৰা চিলড্ৰেন জু বনাইছিলে তেওঁতো চিফ মেডিকেল অফিচাৰ আছিল তেওঁ মানে বছৰেকত 3 মাহ ছুটি পায় ছুটি পোৱাৰ পিছত তেওঁ প্ৰায় বাহিৰতে থাকেগৈ তাৰপিছত তেওঁ অজগৰ সাপটো পুহিছিলে তাৰপিছত অলৰেডি মানে কিবা কথাত এৰি থৈ আহিবলৈ ক'লে ডক্টৰ বেনাৰ্জীয়ে ফোন কৰি পেলাই তাত যিখিনি এমপ্লয় থাকে তেখেতসকলক ক'লে তাৰপিছত তাৰ এমপ্লয়ে কি কৰিলে অজগৰ সাপটো নি পেলাই কাজিৰঙাত এৰি থৈ আহিলে এৰি থৈ অহাৰ পিছত কি হ'ল 7 দিনৰ পাছত আহি পেলাই ঘৰ পালে এই অজগৰ সাপটো তাৰপিছত তাত থকা এমপ্লয়ে ফোন কৰিলে ছাৰ এনেকুৱা সাপটো আহি ঘৰ পালে তাৰপিছত ডক্টৰ বেনাৰ্জীয়ে ক'লে ঠিক আছে থাকিবলৈ দে মই গৈ আছোঁ মই গৈ কিবা এটা কৰিম তাৰপিছত ডক্টৰ বেনাৰ্জী আহিলে আহি পেলাই কি কৰিলে তেওঁ নিজেই গৈ পেলাই সাপটো কাজিৰঙাত এৰি থৈ আহিলে তাৰপিছত আৰু ঘূৰি নাহিলে অজগৰ সাপটো তেওঁ মানে প্ৰকৃতিক ইমানেই ভাল পাইছিলে মানে আৰু তেওঁকো প্ৰকৃতিয়ে ভাল পাইছিলে এদিন মানে কি হ'ল তেওঁ হঠাৎ মানে গাটো অসুস্থ হ'ল ৰাতিপুৱা তাৰ ফলত এইখিনিতে তেওঁ মুখৰ আগতে দৰ্জাখনৰ মুখতে চকী এখন উলিয়াই পেলাই বহিলে সেইখিনি ঠিক 11টা চাৰে 11টামান বজাত এইফালৰ পৰা তোমাৰ এটা ক'লা মচৰা সাপ মানে এইটো ফেটি সাপে ধৰা
আহি পেলাই ছাইডত মই বহি আছিলোঁ, আমি ছাইডত আছিলোঁ, আমাৰ এগৰাকী মিউজিয়ামৰ কিউৰেটাৰ আছিলে, তেখেত বহি আছিলে ছাৰৰ ওচৰত। তাৰপিছত আমি পিছ চাইডে আছিলোঁ, মই আছিলোঁ, আমাৰ নীতিশ দা বুলি চিনিয়ৰ এজন আছিলোঁ, আমি দুজন আছিলোঁ। তাৰপিছত বাইদেৱে আমাৰ দুটাক খুব চিঞৰিছে, যিটো নীতিশ যিটো নিজে। তাৰমানে সাপটোৱে কি কৰিলে, 3টা ষ্টেপ উঠি পেলাই এনেকৈ পেলাই তেখেতৰ ফালে চাই আছে কোলা গছৰ সাপটো। তাৰপৰা আমি ঢুকলীয়াই আহিলোঁ, ছাৰে কৈছে কি চুপ, তহঁতি একো নকৰোঁ। তাৰপিছত সাপটো এনেকৈ চালে, চাই পেলাই তোমাৰ ষ্টেপৰ পৰা নামি চাইডে চাইডে গুচি গ'ল। তাৰপিছত ডক্টৰ বেনাৰ্জী ৰাতিলে মানে ৰাতিলে তেওঁ গাটো অসুস্থ হ'ল। তাৰপিছত আমি আৰু পিছত তহঁতি সাপটো নেমাৰিলি, একো নকৰিবি। আমি একো কৰা নাই আৰু চাইডে চাইডে গুচি গ'লোঁ। তাৰপিছত 15 দিন তেখেত বিচনাত পৰিল। 15 দিনৰ মূৰত তেওঁ উঠিলে, এইটো জুলাই মাহৰ ঘটনা। 15 দিনৰ মূৰত উঠিলে, উঠি পেলাই আনি পেলাই মই সেইখিনিতে দুৱাৰমুখতে বহুৱাইছোঁ চকীখনত। ঠিক 11:30 12মান বজাত এই অকণমান আগলৈ মানে গাড়ীখনৰ ওচৰৰ পৰা অকণমান আগত সাপডালে মানে শিলৰ দম এটা একদম পূৰা এনেকৈ পেলাই আছে, ফেট তুলি আছে। তাৰপিছত ছাৰক ক'লোঁ, ছাৰ চব সাপ চুপ থাকিম। এতিয়াই গম পালোঁ মই মনত খেলালে যে প্ৰকৃততে ছাৰক মানে চবেই চিনি পাইছে মানুহ। সেই সাপটো কিন্তু তেতিয়া ইয়াত এতিয়াও আছে। কেতিয়াবা জুন জুলাই মাহত যদি কাৰোবাৰ দিন ভাল হয়, ইয়াত ওলাই সাপ। এটা নহয়, এতিয়া 3-4টা সাপ আছে। কিন্তু আজি ধৰা আমি থকাই আজি ইমান বছৰ হ'ল, আমাক আজিলৈকে ভগৱানৰ কৃপাত একো এটেক কৰা নাই। তেতিয়া আমি গম পাইছোঁ যে তেওঁ গাত পূৰা প্ৰকৃতি প্ৰেমিক ক'বলৈ গ'লে প্ৰকৃতি এটা সঁচা সত্য। আৰু যিসকলে বৰ্তমান ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিব বিচাৰে, তেওঁলোকেও এই মিউজিয়ামটোত আহি বহুত কিবা চাব পাৰে। বহুত ধৰণৰ বস্তু আছে, চাব পাৰে। আহিলে ইয়াৰ পৰা বহুত জ্ঞান। মিউজিয়ামটো চালে বহুতখিনি কথা বুজি পাব, মানে ভালকৈ চাব। বহুত ৱাইল্ড লাইফ ফটোগ্ৰাফী বহুত কৰি থৈ গৈছে তেখেতে। এটা চিতাবাঘৰ ফটো তুলিছে তোমাৰ 21 ফুট দূৰৰ। আমিতো ভাবিব লাগিব 21 ফুট, আৰু বাঘটো এনেকুৱা কৰি আছে আপোনাৰ খাওঁ তোমাৰ মানে এটেক কৰি আছে। কিন্তু তেওঁ 21 ফুট দূৰৰ পৰা তুলিছে, তেওঁ একো কৰা নাই। এতিয়া যিসকলে ফটোগ্ৰাফী বুলিয়ে নহয়, যে যিসকলে চিত্ৰ তেওঁলোকে হওক বা যিসকলে ডকুমেণ্টাৰী বনাব বিচাৰে, তেওঁলোকে সকলোৱে ইয়াত আহি মিউজিয়ামটোত চাব পাৰে। কিন্তু মিউজিয়ামৰ ভিতৰত ডকুমেণ্টাৰী বনাব নোৱাৰে। সেইটো মানে আৰু আমিতো আজি এই ভিডিঅ'টোত ভিতৰৰ বস্তুখিনি দেখুৱাব নোৱাৰোঁ। ভিতৰৰ বস্তুখিনি দেখুৱাব নোৱাৰি। সেইকাৰণে খুৰাই আমাক কৈ দিছে ভিতৰৰ বস্তুখিনি আমি নিদিওঁ। বাহিৰটো ধুনীয়াকৈ বনাব পাৰে বা হেৰি কৰিব পাৰে, তুলিব পাৰে। আৰু যিসকলে তেওঁ বনোৱা ডকুমেণ্টাৰীখিনি চাব বিচাৰে, ইয়ালৈ আহি চাব পাৰে। তেওঁ সেইটো মানে আগদিনাখনি আমাক কথাটো জনালে, আমি টাইম টেবুল মিলাই পেলাই তেখেতসকলক মাতিব পাৰিম, মানে চাবহি পাৰে। তেওঁ বনোৱা এতিয়া আমি কমপ্লিট 25টা আমি CD বনাই থৈছোঁ। 25খন চিনেমা চাব পাৰে। এনেই তেওঁ 32খন বনাইছিলে। 32খন বনাইছে, কিন্তু এনেই দিশলৈ অনুবাদ কৰিলে 25খন। তেওঁ কেমেৰাটো আচলতে নিজৰ নাছিলে। তেওঁ কেমেৰাটো মানে কি ছ'চাইটিৰ পৰা আহে। তেওঁ কেমেৰাটো দৰকাৰ হ'লে কি কৰে, আগতীয়াকৈ তেওঁ চিঠি পঠিয়াব বা ফোন কৰি হ'লেও জনাই দিয়ে, আৰু সেইমতে প্লেনত আহি মানে তেওঁক আহি ঘৰত কেমেৰা দি যায়, আৰু তেওঁ কেমেৰাটো ফটো চটো তুলি আকৌ ফিল্ম জেগালৈ পঠিয়াই দিয়ে। মই জনাখিনি মতে কেমেৰাটো তেওঁ নিজৰ নাছিলে। আৰু এই মিউজিয়ামটোৰ লগতে এটা লাইব্ৰেৰীও আছে। তেওঁৰ লাইব্ৰেৰীটো তোমাৰ ৱাইল্ড লাইফৰ ওপৰত আছে গোটেই বুকখিনি। কাৰোবাৰ দৰকাৰ হ'লে টাইম লৈ ইয়াত আহি পঢ়িবও পাৰে, এঘণ্টা চাব পাৰে গোটেইখিনি। সেয়াই এতিয়া মিউজিয়ামটো গোলাঘাটৰ মাজমজিয়াতে অৱস্থিত। গোলাঘাটৰ মাজমজিয়াত আহক ৰাইজ, চব চালে মানে গম পাব কিছু কথা মিউজিয়ামটোৰ বিষয়ে। বহুতে নাজানে, কিন্তু বহুতে জানেও। জানিলেও মানে এনেকুৱা ধৰা মিউজিয়ামটোৰ ওপৰত ইণ্টাৰেষ্ট অকণ কম আছে আৰু মিউজিয়ামটো মিছা নাই, কিন্তু চালে ইয়াৰ পৰা মোৰ হিচাপত বহুতখিনি অভিজ্ঞতা হ'ব। আৰু তেওঁ মানে মানুহ এটা বস্তু আমি চাইছিলোঁ, আজি যোৱাকালি চাইছিলোঁ, মানুহ মানে যেতিয়া জন্ম হৈছিলে এভলিউচনটো ধুনীয়াকৈ বুজাইছে, আদিম যুগটো ধুনীয়াকৈ বুজাই থোৱা আছে। কৈছে নহয়, স্কুলীয়া ল'ৰা ছোৱালী আহিলে ইয়াৰ পৰা বহুতখিনি জ্ঞান হ'ব। নিজৰ হাতেৰে বনাইছে, চব নিজে কৰে। সেইখিনি তেওঁ নিজৰ হাতেৰে বনাইছে। সেইটো মাটিৰেদি বনাইছিলে তেওঁ, সেইটো কুমাৰ মাটি বুলি কয়। তেওঁ সেইটো নিজৰ হাতেৰে বনাইছে। অকল গোলাঘাটৰ ৰাইজে নহয়, অসমৰ ৰাইজে ইমান নিপুণ হাতৰ হেৰি। আৰু আমি এইটোকে চিন্তা কৰিব লাগিব যে এজন মানুহে যে ইমানখিনি কৰি থৈ যাব পাৰিছে, আমি তাৰ কাৰণে তেখেতক মানে ধন্যবাদ দিব লাগিব। গোলাঘাটলৈ মানে স্থায়ীকৈ থাকিবলৈ কেতিয়া আহিছে?
মই চনটোতো পাহৰিছোঁ এতিয়া তেওঁ 62 মানত আহিছিলে নি 1962 মানত আহিছিলে তেওঁ ৱেষ্ট বেংগল কেলকাতা ব্ৰহ্মপুৰ ডিষ্ট্ৰিক্ট ডাঙৰ দীঘল তাতে হোৱা তাতে ডাঙৰ দীঘল পাতে তেওঁ তাতে ডাঙৰ দীঘল হৈছিলে ডাঙৰ দীঘল হৈ তেওঁ মানে শান্তিনিকেতনত পঢ়িলে তাতেই কমপ্লিট ডিগ্ৰী চিগ্ৰী লৈ তেওঁ ব্ৰিটিছ নেভিত জইন কৰিলে চাকৰি সেই ব্ৰিটিছ নেভিত চাকৰি কৰাৰ পাছতেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে তেওঁ অসমলৈ আহিছিল এতিয়া আপোনালোক সকলো মিউজিয়ামটোলৈ আহিব এতিয়া প্ৰায় বহুতখিনি বস্তু আছে যিয়ে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিব বিচাৰে বা যিসকলে ছবি আঁকে চিত্ৰ আঁকে তেওঁলোক ইয়ালৈ আহিব পাৰে তেওঁ মানে ইমান সৰু সৰু বস্তু এটা সাঁচি ৰাখিছে যিটো বস্তু আপুনি মই ভাবিব নোৱাৰোঁ মিউজিয়ামটোলৈ আহিব তেওঁ বিভিন্ন ধৰণৰ মানে ট্ৰেডিশ্যনেল বস্তু আছে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু আছে আৰু আমাৰ ট্ৰাইবেলবিলাকৰ বস্তু আছে নাগাবিলাকে যিবিলাক ইউজ কৰে সেইবিলাক বস্তু আছে মানে বিভিন্ন ধৰণৰ বস্তু আছে তুমি মানে ভাবি চাব নোৱাৰিবা যে এনেকুৱা সামান্য বস্তু এটা তেওঁ কালেক্ট কৰি ৰাখি থৈ গৈছে সেইখিনি কিন্তু চালে তাৰ পৰা কিবা এটা নহয় কিবা এটা বহুতখিনি জানিব পৰা যাব সেইখিনি সকলো আহিব সেয়া আমাৰ আপুনি দৰ্শকে ক'ব বিচাৰিব নেকি মাতক নহয় মই দৰ্শকক অনুৰোধ কৰিছোঁ আহক আপোনালোকে মিউজিয়ামটো চাওক এবাৰ কেমেৰা ফালে চাই আহক মিউজিয়ামটো চাওক আপোনালোকে চালে তাৰ পৰা হয়তো বহুতখিনি অভিজ্ঞতা পাব আৰু তেওঁ মানে বহুত কালেকশ্যন কৰি থৈ গৈছে বিভিন্ন দেশৰ বস্তু চাওকহি আপোনালোকে ডকুমেণ্টো চাব পাৰিব ডকুমেণ্টেই চাব পাৰিব লাইব্ৰেৰীত বহিব পাৰিব চাব পাৰিব ভিতৰৰ বস্তুখিনি দেখুৱাই দিব নোৱাৰোঁ কিন্তু বাহিৰৰ মিউজিয়ামটো ফুটেজ অলপ আমি দেখুৱাই দিব পাৰিব ধন্যবাদ থেংক ইউ তেখেত থকা দিনৰ পৰা আছিলোঁ তেখেতেও কৈ থৈ গৈছিল